इस्लाम धोरोम सिबियारिफोरनि दिनै गोथार ईद फोरबो। दुलाराय हादरनाङै ईद फोरबोखौ फालिनाय बायदि क'क्राझारनि दाब दाब जायगाफोरावबो इस्लाम धोरोम सिबियारि बिदा फंबायफोरा ईद फोरबोखौ फालिनाय नुनो मोन्दों। इस्लाम धोरोम सिबियारि बिथांमोना ईद फोरबो फालिनायनि गेजेरजों रायजो राजाफोरनो मा खौरां होदों फै मिथिनानै लानि। অসমৰ লগতে গোটেই বিশ্বত পবিত্ৰ ঈদ উজ জোহা উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী সকলোকে এই পবিত্ৰ ক্ষণত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই দিনৰ জৰিয়তে এটা কথাই আহ্বান জনাম সকলোকে, আজিৰ পৰাই সকলোৰে মাজত জাতিগত ভেদাভেদ পৰিহাৰ কৰি সকলোৱে একত্ৰিত হৈ অসমখন গঢ়িব লাগে, এইখিনি আমি কামনা কৰিছোঁ। আজি আমাৰ এই পবিত্ৰ দিনত আমি BTC অঞ্চলৰ লগতে অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ ইয়াত আমাৰ ABMছো আছে, আমছো আছে, নেমছো আছে। এই আজিৰ দিনৰ পৰা আমি আশা কৰোঁ, আমি সকলোৱে মিলি দোৱা কৰিছোঁ যাতে আমাৰ এই BTC আৰু এই অসম অঞ্চলত শান্তি প্ৰতিষ্ঠা হওক, আমাৰ সমূহ সম্প্ৰদায়ৰ মাজত ভাতৃত্ববোধ বজাই থাকক তাৰে কামনা কৰি আৰু আশা কৰিছোঁ চবে এই আজিৰ দিনটোত ভালকৈ ঈদ উদযাপন কৰক তাৰে কামনা কৰিছোঁ। প্ৰথমে গোটেই অসমবাসীলৈ পবিত্ৰ ঈদ উজ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পবিত্ৰ ঈদ উজ জোহাৰ এই প্ৰাকখনত আমি ইতিমধ্যেই চালাঘাটি আঞ্চলিক ঈদগাহত আমি সমূহীয়া নামাজ আদায় কৰিলোঁ। এই নামাজত আমাৰ ইমাম চাবৰ লগতে গোটেই এই অঞ্চলৰ ৰাইজে আজি ঈদ উপলক্ষে আজিৰ এই খুচিৰ দিনত গোটেই বিশ্বৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যি সমূহীয়া নামাজ আদায় কৰা হৈছে, সেই নামাজবোৰত আল্লাহৰ ওচৰত ঈশ্বৰৰ ওচৰত এটাই দোৱা প্ৰাৰ্থনা কৰা হৈছে যে গোটেই মানৱ সমাজত শান্তি প্ৰতিষ্ঠা হওক, সকলোৰে মংগল হওক আৰু সমাজৰ পৰা যি দস্যস্বৰূপ যিবিলাক মানুহে অশান্তিৰ সৃষ্টি কৰে সেইবিলাক সম্পূৰ্ণৰূপে ধ্বংস হওক আৰু সমাজত শান্তি সমৃদ্ধি ভাতৃত্ব আৰু অধিক টনকিয়াল হওক তাৰ কাৰণে সমূহীয়াভাৱে দোৱা পাঠ কৰা হৈছে। গতিকে আমি আজিৰ এই পবিত্ৰ দিনতে গোটেই অসম তথা BTC বা আমাৰ দেশৰ প্ৰতিটো চুকে কোণতে থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সকলোকে আজিৰ আমি এই পবিত্ৰখনতে সকলোকে শান্তি সমৃদ্ধি অটুট ৰাখি পেলাই এই ঈদ উদযাপন কৰাৰ কাৰণে আহ্বান জনালোঁ আৰু শেষত আকৌ সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমবাসীলৈ ঈদ উজ জোহাৰৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই ঈদে আমাৰ মাজত সকলো জনগোষ্ঠীৰ মাজত ভাতৃত্বৰ এনাজৰী গঢ়ি তোলক তাৰে আমি কামনা কৰিছোঁ আৰু এই ঈদৰ পৰাই যাতে আমাৰ যি কুৰবানীক লৈ যি বিতৰ্ক চলি আছে, এই কুৰবানীক লৈ যাতে আমাৰ মাজত যাতে কোনো ভুল বুজাবুজিৰ সৃষ্টি হ'ব নালাগে তাৰে আমি কামনা কৰিলোঁ।